এই ভিডিওটো কেৱল সেইসকল ছোৱালীৰ বাবে যিসকলে মোৰ ভিডিঅ' চাই। তোমালোকে মোক দাদা বুলি মাতা, দাদা বুলি ভাবা, মই তোমালোকক বাইদেউ ভণ্টি বুলিয়ে ভাবো। মই তোমালোকক কিছুমান কথা কেতিয়াবা হয়তো টানকৈ কৈ দিওঁ, তাৰ বাবে তুমি বেয়া পাব নালাগে। মই তোমালোকক নিজৰ বুলি ভাবি কওঁ। দাদা মাতিছা যেতিয়া ময়ো ভণ্টি বুলিয়ে কওঁ। মই নিবিচাৰো তোমালোকে বেয়া পথত যোৱাটো, মই নিবিচাৰো তোমালোকে বেয়া হৈ যোৱাটো, আৰু মই নিবিচাৰো তোমালোকক কোনোবাই কাৰোবাৰ মিছা প্ৰেমৰ জালত পেলাই তোমালোকৰ জীৱন ধ্বংস কৰাটো। সেইবাবে হয়তো কিছুমান কথা কেতিয়াবা টানকৈ কোৱা যায়। মই তোমালোকক ইমান সাপোর্ট কৰো, তোমালোকে মোক কিয় সাপোর্ট নকৰা? মোৰ 80% ভিডিঅ' ছোৱালীৰ হয়, কিন্তু ফলোৱাৰ্ছ মোৰ বেছি আছে ল'ৰাক লৈ মোৰ কোনো আপত্তি নাই। তেওঁলোকে কথাবোৰ বুজি পাই কাৰণে মোক সাপোর্ট কৰিছে। কিন্তু মই ছোৱালীসকলক ক'ব বিচাৰো, মোৰ প্ৰতি থকা তোমালোকৰ ভালপোৱাত মই কিয় স্বাৰ্থৰ গোন্ধ পাওঁ? মই কিয় বিশ্বাস কৰিব নোৱাৰো যে এই ছোৱালীজনীয়ে মোক চিৰদিনে ফলো কৰি ৰাখিব? এই ছোৱালীজনীয়ে মোক সদায় দাদা বুলি ভাল পাই যাব? মই এনেকুৱা বহুত দেখিছো যিয়ে আহি দুদিনমান খুব কমেন্ট মাৰিব, মাৰাৰ পাছত এটা ভিডিঅ' বনোৱাৰ পাছত আনফলো মাৰি গুচি যায়। মই তোমালোকক নিস্বাৰ্থভাৱে ভাল পাওঁ। তোমালোকৰ ভালপোৱাত কিয় স্বাৰ্থ সোমাই থাকে? মই এই 41% টো 50% হোৱাটো বিচাৰো। তোমালোকে কোৱা নহয় ল'ৰা আৰু ছোৱালী সমান, আজি কৰি দেখুওৱা সমান। ময়ো চাওঁ, আৰু ইয়াৰ আপডেটটো মই সদায় ষ্টৰি লগাম। 41ৰ পৰা গৈ 50 কৰি দেখুওৱা।